নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি আলোচনা কৰিম যে কৰোনা ভাইৰাছৰ যি ভয়াৱহ ৰূপ, এই কৰোনা ভাইৰাছৰ সময়ছোৱাত আপুনি কি কৰিব আৰু আপুনি কি নকৰিব। যি কৰোনা ভাইৰাছে আজি বিশ্বজুৰি এটা মহামাৰী ৰূপ ধাৰণ কৰিছে, সেই ভাইৰাছৰ পৰা আপুনি পৰিত্ৰাণ কৰাৰ কাৰণে ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক, যাতে আল্লাহ বা ভগৱানে আমাক এই ভাইৰাছৰ পৰা অতি সোনকালে পৰিত্ৰাণ কৰি দিয়ে। কিন্তু আমাৰ কিছুমান কৰণীয় কাম আছে, যিবিলাক নকৰিলে আমাৰ নহ'ব। তো আহক, কি কি কাম আপুনি কৰিব আৰু আপুনি নকৰিব। তো প্ৰথমতে যদি আপুনি মোৰ চেনেললৈ নতুন আহিছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো মই ইউটিউবত নতুন, আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন আছে। তো আহক, প্ৰথমতে কোৱা হৈছে কোনো ব্যক্তিয়ে যাতে বিনা আহাৰত নাথাকে, অৰ্থাৎ ভাত চাত খাই নিজৰ দেহাটো শক্তিশালী কৰি ৰাখে যাতে। অৰ্থাৎ যি কৰোনা ভাইৰাছ আচলতে দুৰ্বল যিবিলাক লোক, সেইবোৰৰ লোককে আক্ৰমণ কৰে। 55 বা 50 বছৰ ওপৰত বয়সীয়াল লোকক এই ভাইৰাছে আক্ৰান্ত কৰে। অৰ্থাৎ আপুনি সকলো সময়ত ষ্ট্ৰং হৈ থকাৰ চেষ্টা কৰিব। দ্বিতীয়তে কোৱা হৈছে কি যে আপুনি উপবাস নাৰাখিব। 3 নম্বৰ, সদায় 1 ঘণ্টা ৰ'দত থাকিবলৈ চেষ্টা কৰক। 3 নম্বৰ, এচিত থাকিবলৈ একেবাৰে অভ্যাস কমাই দিয়ক। যদি আপোনাৰ এচিৰ অভ্যাস আছে তেন্তে সেইটো বৰ্জন কৰক। আৰু কম পৰিমাণে কিন্তু ঘনাই ঘনাই গৰম পানী খোৱাৰ চেষ্টা কৰক। 6 নম্বৰ, নাকত সৰিয়হৰ তেল লগাই ৰাখক, নাকত মাস্ক ইউজ কৰক। 7 নম্বৰ, ঘৰখন চাফা কৰি ৰাখক, যাতে ভাইৰাছে আক্ৰমণ আপোনাৰ ঘৰত কৰিব নোৱাৰে। 9 নম্বৰ, শাক পাচলিসমূহৰ ৰন্ধা বাঢ়তে কৰোঁতে সেই শাক পাচলিসমূহত অলপমান কেঁচা আদা দি ৰন্ধা বাঢ়ি কৰি খাব। ৰাতি পৰ্যাপ্ত পৰিমাণে দৈ নাখাব। পাৰিলে ৰাতি এগিলাচ গাখীৰৰ লগত হালধি মিহলাই খাব। পুৱাৰ চাহখিনি খোৱাতে কি কৰিব, সেইখনত এটা লং দি আনা সেই চাহটো খাব। পাৰিলে আপুনি যদি মাছ খায় সেইবোৰৰ পৰা বৰ্জন কৰক। পৰ্যাপ্ত পৰিমাণে ব্ৰইলাৰৰ কণী আৰু ব্ৰইলাৰৰ মাংস খাবলৈ চেষ্টা নকৰক, কিন্তু খাব বাদ দিয়ক। তাৰপিছত কোৱা হৈছে যি সাগৰীয় মাছ আমাৰ আহে বজাৰত, সেই মাছসমূহ খাবলৈ বাদ দিয়ক। তো ফ্ৰেণ্ডছ, এইবোৰ কথা আচলতে আমাৰ সকলোৰে জনা প্ৰয়োজন। যি কৰোনা ভাইৰাছে আজি অসমত আহিছে, 17 জনৰ আক্ৰান্ত কৰিছে। এই ভাইৰাছ আমাৰ অসমখনত যাতে আৰু বিয়পাব নাপায়, সেইবোৰৰ চেষ্টা সকলোৰে কৰা প্ৰয়োজন। আপুনি বাচিব তেন্তে আমাৰ অসম বাচিব। আপুনি বেলেগক ক'ব, বেলেগে বাচিলে অসমখন বাচিব। আহক, গোটেই মিলি আমি সজাগ হওঁ, লকডাউন মানি চলোঁ আৰু চৰকাৰৰ দ্বাৰা যিবোৰ স্বীকৃতি হয় সেইবোৰ আমি মানি চলিবলৈ চেষ্টা কৰক। তো এইবোৰ কথা আপোনালোক শ্বেয়াৰ কৰক, যাতে আৰু আন এজনে এইবোৰ সুবিধা ল'ব পাৰে। তো আশা কৰোঁ মোৰ ভিডিঅ'খন ভাল লাগিছে, তেন্তে প্লিজ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব।